20 মাৰ্চ 2026 আমাৰ দল হৈছে CPIML লিবাৰেশ্যন। আমি 109 হাওৰাঘাট LACৰ পৰা কণ্টেষ্টিং কেণ্ডিডেট। আজি আমাৰ দলৰ কৰ্মী আৰু নেতাসকল লৈ পেলাই ইতিমধ্যে আমি নমিনেশ্যন দি আহিলোঁ। গতিকে আজি আমি এই নমিনেশ্যনৰ যোগেদি আমি সকলো কাৰ্বি আংলং ৰাইজক, পশ্চিম কাৰ্বি আংলং ৰাইজক, ডিমা হাছাও ৰাইজক আমি আহ্বান কৰিব খুজিছোঁ যে ইয়াত যিহেতুকে বহুতদিনীয়া আকাংক্ষা, বহুতদিনীয়া দাবী, যিটো জাতিসত্তাৰ প্ৰশ্নটো প্ৰথম আমাৰ দাবী উদ্ধত থাকিব। দ্বিতীয় কথাটো হ'ল বৰ্তমান কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও 1952ৰ পৰা যিখিনি বাউণ্ডৰী ডিমাৰ্কেশ্যন আছে, কোনো ধৰণৰ অক্ষয়ভাৱে এই সীমাটো আজি তাৰিখলৈকে এইটো সুৰক্ষিত হ'বৰ বাবে আমি ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ইছ্যু, ইণ্টাৰনেশ্যনেল যিটো ডিষ্ট্ৰিক্টৰ ইছ্যু, আৰু লগতে চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে আজি কাৰ্বি আংলঙকে আদি কৰি সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষতেই আজি যে দিনক দিনে যিটো দুৰ্নীতি ঊৰ্ধ্বমুখী হৈছে, সেইখিনি কেনেকৈ ৰোধ কৰিব পাৰি, ৰাইজক যেনেকৈ সকাহ দিব পাৰি, সেইবোৰ ইছ্যুৱে আমি দাঙি ধৰিম। আৰু অন্যহাতে চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে নতুন প্ৰজন্ম, যিসকল শিক্ষিত যুৱক যুৱতীসকলক কৰ্মসংস্থান সমস্যাটো। গতিকে প্ৰত্যেকজন আমাৰ শিক্ষিত যুৱক যুৱতী চামে যাতে কৰ্মসংস্থান পায়, সেই প্ৰাধান্য লৈ পেলাই আমি আজি এই নিৰ্বাচনৰ বতৰত আমাৰ ইছ্যু থাকিব। আৰু অন্যহাতে যি ছাত্ৰ সমস্যা আজি স্কুলৰ পৰা আৰম্ভ কৰি আজি হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, কলেজ, ইউনিভাৰ্চিটিলৈকে যিবিলাক আজি নতুন শিক্ষা নীতিৰ নামত যে আজি নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলক যি ধৰণে পাঠ্যক্ৰম, যি ধৰণৰ ম্যাদ বঢ়োৱা, আজি যিখিনি শিক্ষাৰ পৰিৱৰ্তনৰ নামত যে আজি চৰকাৰী শিক্ষা অনুষ্ঠানবোৰ দিনক দিনে এইখিনি শেষ কৰাৰ যি পৰিক্ৰমা ঘটিছে, আৰু দিনক দিনে প্ৰাইভেটাইজেশ্যনৰ যিবোৰ স্কুল, কলেজ, ইউনিভাৰ্চিটি দিনক দিনে গ্ৰাস হৈ গৈছে, আৰু যিবোৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ প্ৰাইভেট স্কুল, কলেজ, ইউনিভাৰ্চিটিত ফিজৰ নামত অত্যন্ত অত্যাচাৰ চলাইছে, যাতে এটা চৰকাৰী অনুষ্ঠানত যিটো আমি সদায় কওঁ যে আজি বিনামূলীয়া শিক্ষাটো ব্যৱস্থা কৰে, আৰু বহুদিনীয়া ইয়াত দাবী আছে যে হিলছ এৰিয়াত বিশেষকৈ আজি ডিফুত কেম্পাছ ইউনিভাৰ্চিটি হৈছে। গতিকে সেই কেম্পাছ ইউনিভাৰ্চিটিটো হিলছ মানে ইউনিভাৰ্চিটি চৰকাৰীভাৱে যাতে অনুমোদন কৰে, সেইবোৰ ইছ্যু থাকিব। আৰু অন্যহাতে মহিলাসকলৰ ওপৰৰ যিখিনি দিনক দিনে
আজি অন্যায় অত্যাচাৰ চলিছে। আজি ইম্পাৱাৰমেণ্টৰ নামত আজি যিখিনি বিজেপি চৰকাৰে আজি শ্লোগান মাৰিছে যে বেটি বাচাও বেটি পঢ়াও, কিন্তু এতিয়া দিনক দিনে বাঢ়ি গৈছে যে সেই শিশুৰী ছাত্ৰীসকলৰ কণ কণ ল'ৰা ছোৱালীৰ ওপৰতো আজি জুৰ নিৰ্যাতন আৰু তেওঁলোকক হত্যা অত্যাচাৰ লুণ্ঠন এই ধৰণৰ দিনক দিনে বাঢ়ি গৈছে। যাতে সেইখিনি অৱসান ঘটে আৰু সকলো যিহেতুকে আজি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিনামূলীয়া আঁচনি বুলি কৈছে, ৰাইজক সেই ধৰণৰ আঁচনি দিয়াৰ নামত আজি যে দিনক দিনে অসম চৰকাৰে আজি বিশেষকৈ ঋণ লৈ ৰাইজৰ ওপৰত মাধমাৰ দি আজি যিখিনি জানুৱাৰীৰ পৰা আজিলৈকে যিখিনি লোন লৈছে 10,000 কোটিতকৈ অধিক হৈ গৈছে। আৰু যোৱা 10 বছৰত যিটো দেখা গৈছে যে 1,77,000 কোটি টকা ঋণ লৈছে। গতিকে ঋণগ্ৰস্ত হৈ এই চৰকাৰবোৰে যে আজি প্ৰশংসা কৰে যে বহুত উন্নতি হৈছে, কিন্তু গাঁৱৰবোৰত যদি চোৱা যায় সঁচাকৈয়ে আমি দুখৰজনক অৱস্থা। খোৱা পানী, বিশুদ্ধ খোৱা পানী নাই, চিকিৎসাৰ বাবে অত্যন্ত ৰাইজে কষ্ট পাইছে, আৰু যাতায়াতৰ যিখিনি ৰাস্তা ঘাট দলং আজিলৈকে জৰাজীৰ্ণ অৱস্থা আছে। এই সকলো সমস্যাখিনি আমি এই মূল দাবী হিচাপে থাকিব। আৰু যি শ্ৰমিক কৃষকসকলৰ যি সমস্যা, এই সমস্যা থাকিব। আৰু তাতোতকৈ ৰাইজে সন্মুখীন হৈ আছে বৰ্তমান অসম চৰকাৰ আৰু দুয়োখন পৰিষদৰ যিটো চৰকাৰ, তেওঁলোকে যি ধৰণে আজি মাল্টিনেশ্যনেল কোম্পানীক আজি পাহাৰী ৰাইজৰ ভূমি কাঢ়ি ল'ব খুজিছে, সেইবোৰ আজি আমি দেখিলোঁ যে আম্বানী, আদানী, বাজাজ, মিটাল, ঠিক তেনেধৰণে ৰামদেৱ, ৰবিশংকৰ